নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীকে এক স্কুললৈ স্বাগতম জনাইছো মই পাৰ্থপ্ৰতিম বৰুৱা আজি এটা বিশেষ ভিডিও এটা লৈ আহিছো যিসকল ষ্টুডেণ্টে ক্লাছ 6 ত পঢ়ি আছে 7 ত পঢ়ি আছে 8 ত পঢ়ি আছে 9 10 ত পঢ়ি আছে বা যিসকল ষ্টুডেণ্টে 10 ৰ পৰা এবাৰ যি মেট্ৰিক দিলে দি পিনে ক্লাছ 11 সায়েন্সত এডমিশ্যন লৈছে সেই সকল ষ্টুডেণ্টৰ কাৰণে এই ভিডিওটো বা যিসকল গাৰ্জেনে অভিভাৱকে ভাবি আছে যে নিজৰ ল'ৰা বা ছোৱালীজনীক ভৱিষ্যতে ডক্টৰ বনাম বুলি তো সেই সকল গাৰ্জেনৰ বাবে বা সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে আমি এই ভিডিওটো প্ৰস্তুত কৰিছো আহকচোন চাও ভিডিওটোত কি আছে হয়নে তো আমি কৈছো হোৱাট ইজ নিট আমি সকলোৱে শুনি থাকো নিটৰ কথা কিন্তু নিট এক্স্যাক্টলি হয় কি নিটত কি আছে আমি সেই বস্তুখিনি বুজাটো দৰকাৰ জানাটো দৰকাৰ কাৰণ ভৱিষ্যতে যে আমি ডক্টৰ হও তেতিয়ালে আমাৰ এই যে নিটৰ কথাখিনি জনাটো অত্যন্ত প্ৰয়োজনীয় ঠিক আছে প্ৰথমতে আমি যদি ক'ব যাও হোৱাট ইজ নিট এতিয়া নিট বুলি ক'লে আমি কি বুজি পাওঁ প্ৰথম কথা আছে আমি যেটো নিট এক্সাম আছে নিট এক্সামটো আমি যদি অফিচিয়ালি কওঁ ইয়াক আমি কি বুলি কওঁ নিট ইউজি বুলি কওঁ আৰু এই যে নিট ফুল ফৰ্মটো তাৰ কি নেশনাল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট কি হয় নেশনাল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট আৰু এই পৰীক্ষাটো কিহৰ কাৰণে মানে যিসকল ছাত্ৰ ছাত্ৰী ঠিক আছে ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন দেখিছে বা কোনোবা এখন মেডিকেল কলেজত পঢ়িম বুলি সপোন দেখিছে তো সেই সকল ষ্টুডেণ্টৰ কাৰণে এই এক্সামটো তো এই এক্সামটো আমাৰ ভাৰতবৰ্ষত এটাই এক্সাম যিটো এক্সামৰ জৰিয়তে বিভিন্ন মেডিকেল কলেজত আমি মেডিকেল কোৰ্সবিলাক পঢ়িব পাৰো ঠিক আছে যদি নেক্সট কথা ক'ব যাও তা আমি সবে জানো যে নিট বুজি পালো মেডিকেলৰ এক্সাম এটা হয়নে কিন্তু এই নিটটো কোনে পাতে বা কোনে কন্ডাক্ট কৰে আমি সেই বস্তুখিনি জনাটো দৰকাৰ হয় নাই নহয় সো নিট কোনে কন্ডাক্ট কৰে আমাৰ NTA ফুল ফৰ্মটো হৈছে কি নেশনাল টেস্টিং এজেন্সি কি হয় নেশনাল টেস্টিং এজেন্সি আমাৰ যি এই নিট এক্সামটো আছে নিট এক্সামটো তেওঁলোকে কন্ডাক্ট কৰে ঠিক আছে নেক্সট এতিয়া ঠিক আছে আমি বুজি পালো নিটটো মেডিকেলৰ এটা এন্ট্ৰেন্স হয় মেডিকেল কোৰ্স কৰিব গলে নিটৰ পৰীক্ষাটো দিব লাগে সেইখিনি বুজি পালো নিট কোনে কন্ডাক্ট কৰে হেতু বুজি পালো স্যাৰ নিট কোনবোৰ ষ্টুডেন্টে দিব পাৰে সেইখিনিটো জনাটো দৰকাৰ হয় না তো আমি চাও নিট কোনে দিব পাৰে সো নিটৰ কাৰণে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথম কি হ'ব লাগে তেওঁ ইন্ডিয়ান সিটিজেন নাইবা ওভাৰসিজ সিটিজেন অফ ইন্ডিয়া নাইবা ফৰেন নেশনালস হ'ব লাগিব তেওঁৰ নেশনালিটিটো এইখিনি হ'ব লাগিব হয় ইন্ডিয়ান সিটিজেন ওভাৰসিজ সিটিজেন অফ ইন্ডিয়া নাইবা ফৰেন নেশনালস হ'ব লাগিব নেক্সট যদি স্যাৰ এডুকেশন কোৱালিফিকেশনৰ কথা আমি ক'ব যাও হে ষ্টুডেন্টজনে কি হ'ব লাগিব এস্পিৰেন্ট মাস্ট বি হোৱাট 10+2 level examination with physics chemistry and biology subject mandatory মানে যিসকল ছাত্ৰ ছাত্ৰীৰ ক্লাছ 12ত physics chemistry আৰু biology থাকে আৰু তেওঁলোকে HS পাস কৰে সেই সকল ষ্টুডেন্টে দিব পাৰে নিট ঠিক আছে এতিয়া আমাৰ এটা কোৱেশ্চন থাকিব যদি স্যাৰ ষ্টুডেন্টজনে ক্লাছ 12ত পঢ়ি আছে তো সেইজন ষ্টুডেন্টে এবাৰ এপিয়াৰ কৰিব পৰীক্ষা হেতু বছৰতে তেওঁ নিট দিব পাৰিব নাই আমি হেতু কওঁ যে যিসকল ষ্টুডেন্টে 12 পঢ়ি থাকে বা পঢ়ি আছে সেই সকল ষ্টুডেন্টে সেই বছৰটোতে কি কৰিব পাৰিব নিটৰ এক্সাম দিব পাৰিব ঠিক আছে নেক্সট কথাটো যে ক'ব যাও আমাৰ ক্লাছ 12ত হাই সেকেন্ডাৰী বোৰ্ডত কিমান মাৰ্কস লাগিব সেই বস্তুখিনি আমি জনাটো দৰকাৰ হয় না নহয় এতিয়া আমি যদি ক'ব যাও নিটৰ এক্সামটো শুনি থাকো মেডিকেল লেভেলৰ এক্সাম তো বহুত পাৰ্সেন্টেজ লাগিব সাকে হাই সেকেন্ডাৰীত হেনুকা আমাৰ কোৱেশ্চন থাকে কিন্তু আমি যদি কওঁ জেনাৰেল ক্যাটাগৰীৰ কাৰণে আমাক কিমান লাগিব অনলি 15% লাগিব হাই সেকেন্ডাৰীত আৰু যিখিনি আমাৰ ক্যাটাগৰী ওয়াইজ ভাগ কৰা যায় যেনেকুৱাকৈ ST হক SC হক OBC NCL বা ST ৰ ST হিল ST প্লেন্স তো তেওঁলোকৰ কাৰণে কিমান পাৰ্সেন্টেজ 40% মাৰ্কস লাগে আমাক কত হাই সেকেন্ডাৰী বোৰ্ডত ঠিক আছে নেক্সট আমাৰ সবতছে ডাঙৰ কোৱেশ্চন স্যাৰ কিমান বয়স হলে মই নিট এপিয়াৰ কৰিব পাৰিম বা কিমান বয়সলৈকে আমি পাৰিম দিব নিটৰ এক্সামটো হেতু সকলোৰে কোৱেশ্চন থাকে হয় না নহয় তো আমি হেতু বস্তু কওঁ যে যিসকল ষ্টুডেন্টৰ বয়স কিমান হ'ব লাগিব 17 বছৰ হয় কেতিয়ালৈকে সেই বছৰ ডিসেম্বৰ 31 লৈকে 17 বছৰ হয়
তেতিয়া নেক্সট বছৰটো তেওঁ কি কৰিব পাৰিব নিট দিব পাৰিব মানে ষ্টুডেণ্টজন কি হ'ব লাগিব 17 বছৰ হ'ব লাগিব ষ্টুডেণ্টজনৰ তেতিয়াহে তেওঁ কি কৰিব পাৰে নিট এপিয়াৰ কৰিব পাৰিব আৰু যিসকল ষ্টুডেণ্টে এনেকুৱাকৈ কোৱেশ্চন আহিব এতিয়া তে স্যাৰ 17 বছৰটো হল ঠিক আছে মই নিট দিলো মই যদি প্ৰথম বছৰত নাপালো সেকেন্ড বছৰ দিলো হেনুৱাকে মই কিমান বয়সলৈকে নিট দিব পাৰো হেতু সকলোৰে কোৱেশ্চন থাকিব হয় না নহয় তো আমি ক'ব বিচাৰিছো যে যেটো নিটৰ এক্সামৰ কাৰণে কোনো ধৰণৰ আপাৰ এজ লিমিট নাথাকে ঠিক আছে মানে বয়সৰ কোনো টেনশন নাই যদি তোমাৰ বয়স 30 বছৰ হৈছে তুমি নিট এপিয়াৰ কৰিব পাৰা হয়নে যদি 27 বছৰ হৈছে নিট এপিয়াৰ কৰিব 33 ইয়াৰ্স নিট এপিয়াৰ কৰিব পাৰা তো মনত থাকিব যে যা যোন কি হ'ব লাগিব ইন্ডিয়ান সিটিজেন হ'ব লাগিব বা ওভাৰসিজ সিটিজেন অফ ইন্ডিয়া নাবে ফৰেন নেশনাল ষ্টুডেণ্ট হ'ব লাগিব নেক্সট কি হ'ব লাগিব তেওঁ হাই সেকেন্ডাৰী ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি থাকিব লাগিব যিসকল ষ্টুডেণ্ট হাই সেকেন্ডাৰী পাছ কৰে তেওঁলোকে নিট এপিয়াৰ কৰিব পাৰিব আৰু যিসকল ষ্টুডেণ্টে ক্লাছ 12 পঢ়িও থাকে বা সেইটো বছৰ এপিয়াৰ হয় এক্সামত তো সেই সকল ষ্টুডেণ্টে কি কৰিব পাৰিব নিটৰ এক্সামটো দিব পাৰিব আৰু বয়সৰ কথা যদি আমি ক'ব যাও কি হ'ব যাৰ 17 বছৰ হয় 17 ইয়াৰ্স হয় তেওঁলোকে নিট এপিয়াৰ কৰিব আৰু তেওঁলোকৰ কোনো ধৰণৰ কি নাথাকে এজ লিমিট নাথাকে তেওঁলোকে দি থাকিব পাৰে এক্সামটো ঠিক আছে কোনো আপাৰ এজ লিমিট নাথাকে ঠিক আছে নেক্সট আমি যদি চাব যাও এতিয়া টোটাল মার্কস নিটৰ এক্সামটো গম পালো মেডিকেলৰ এক্সাম টোটাল মার্কস কিমান আহে তাতে টোটাল মার্কস কিমান থাকিব টোটাল মার্কস থাকিব 720 মার্কস কিমান মার্কস 720 মার্কস আৰু তাতে আমাৰ কি হয় 180 টা কোৱেশ্চনছ থাকে কিমান কোৱেশ্চনছ 180 টা questions থাকিব আৰু questions কেনেকুৱা টাইপৰ questions থাকিব হেতু মাল্টিপল চয়েস কোৱেশ্চন যাক আমি কি বুলি কও MCQs বুলি কম ঠিক আছে আৰু যদি আমি সময় কথা ক'ব যাও সময় কিমান আমাৰ হাতত 3 ঘণ্টা কিমান সময় 3 ঘণ্টা মানে 720 নম্বৰ কৰিবৰ কাৰণে আমাক কিমান সময় আমি পাই আছো 3 ঘণ্টা সময় পাই আছো 3 ঘণ্টা মানে কিমান 1 ঘণ্টা 180 মিনিট কিমান 180 minutes 3 ঘণ্টা মানে হয় না আৰু 3 ঘণ্টাত যদি আমি 180 টা কোৱেশ্চনছ কৰিব লাগে মানে 180 মিনিটত 180 টা কোৱেশ্চন দ্যাট মিন্স ওয়ান কোৱেশ্চনৰ কাৰণে আমি কিমান পাই আছো 1 মিনিট কে পাই আছো এটা কোৱেশ্চনৰ কাৰণে 1 মিনিট কে আমি সময় পাই আছো ঠিক আছে নেক্সট মই যেটা সাবজেক্ট ওয়াইজ মার্ক ডিস্ট্রিবিউশন কৰিব যাও তেতিয়া কেনেকুৱা হয় সাপোজ এতিয়া যদি মই ক'ব যাও ফিজিক্স আমাৰ কি লাগে নিটৰ কাৰণে ফিজিক্স লাগিব কেমিষ্ট্ৰি লাগিব আৰু কি লাগিব বায়ো লাগিব হয় না ফিজিক্স কেমিষ্ট্ৰি এন্ড বায়ো এটা কোন ক্লাছৰ ফিজিক্স কেমিষ্ট্ৰি বায়ো লাগিব আমাক লাগিব ক্লাছ কিমান ক্লাছ লাগিব 11 এন্ড ক্লাছ 12 ফৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়ো লাগিব এতিয়া আমি যদি ক'ব যাও আমি গম পাইছো 180 টা টোটাল কোৱেশ্চনছ এটা মই যদি ফিজিক্সৰ ক্ষেত্ৰত ক'ব যাও ফিজিক্সৰ টোটাল কোৱেশ্চনছ থাকিব কিমান 45 টা কোৱেশ্চনছ থাকিব কিমান কোৱেশ্চনছ 45 টা কোৱেশ্চনছ থাকিব আৰু কেমিষ্ট্ৰি যদি আমি ক'ব যাও কেমিষ্ট্ৰিৰ কিমান কোৱেশ্চন থাকিব 45 এতিয়া বায়োৰ ক্ষেত্ৰত যদি আমি ক'ব যাও এটা আমি সকলোৱে জানো বায়োত আমাৰ কেইটা পাৰ্ট দুটা পাৰ্ট থাকে এটা কি পাৰ্ট জিওলজি পাৰ্ট আৰু এটা কি পাৰ্ট বটনি পাৰ্ট এতিয়া এই বায়োটো আমাৰ দুটা পাৰ্টত ভাগ হৈ আছে এটা আছে জিওলজি আৰু এটা আছে বটনি এটা জিওলজিৰ পৰা কিমান কোৱেশ্চনছ থাকিব 45 কোৱেশ্চনছ আৰু বটনিৰ পৰা কিমান কোৱেশ্চনছ থাকিব 45 কোৱেশ্চন টোটাল বায়োলজিৰ পৰা যেটা আমি মিলাই ফেলে ক কিমান কোৱেশ্চনছ 90 কোৱেশ্চনছ আমাৰ থাকিব ঠিক আছে মনত থাকিব যে ফিজিক্সৰ 45 কোৱেশ্চনছ কেমিষ্ট্ৰি 45 কোৱেশ্চনছ আৰু বায়োলজি টোটাল 90 কোৱেশ্চনছ আৰু কোন ক্লাছৰ আহিব ক্লাছ 11 এন্ড 12 কি ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি ঠিক আছে মনত থাকিব এখিনি নেক্সট যদি আমি ক'ব যাও মার্কস যদি স্যার মই এটা আনসার কারেক্ট কৰিলো মই কিমান মার্কস পাম হেতু সবৰে কোৱেশ্চন থাকিব তো এটা কোৱেশ্চন যদি তুমি কারেক্ট কৰা কিমান মার্কস পাবা 4 মার্কস কে থাকিব কিমান মার্কস 4 মার্কস যদি তোমাৰ আনসারটো কারেক্ট হৈছে তেতিয়ালে তুমি মার্কস পাবা 4 মার্কস আৰু যদি সাপোজ তুমি আনসারটো কৰিলা তুমি আনসারটো ধৰা অপশন এ টো কারেক্ট হ'ব লাগিছিল তুমি টিক কৰি আহিছিল অপশন বি টো তেতিয়ালে তোমাৰ ভুল হ'ল তেতিয়ালে তোমাৰ মার্কস কাটিব নে না কাটে মানে কি হ'ব মার্কস কাটিব কিমান মার্কস কাটিব 1 মার্কস কাটিব মানে তুমি যদি কারেক্ট আনসার কৰা +4 পাবা আৰু যদি ৰং আনসার কৰা তেতিয়ালে তোমাৰ কি কৰিব 1 মার্ক ডিডাক্ট কৰা যাব তাৰ মানে 1 মার্ক মাইনাস কৰা যাব ঠিক আছে মনত থাকিব এখিনি কথা
তো ইয়াতে মই আৰু এটা বস্তু এড কৰি থৈ দিওঁ যে ফিজিক্সত টোটেল মাৰ্কছ কিমান আহিব মই কৈ দিওঁ এটা কুৱেশ্যনত যদি 4 মাৰ্কছকে তেতিয়াহ'লে টোটেল কিমান মাৰ্কছ আহিব ফিজিক্সত কিমান মাৰ্ক আহি আছে 180 মাৰ্কছ কেমিষ্ট্ৰিত যদি এটা কুৱেশ্যনত 4 মাৰ্কছে কিমান মাৰ্কছ 180 মাৰ্কছ আৰু বায়'লজিত কিমান মাৰ্কছ 360 মাৰ্কছ মানে আমি গম পালোঁ যে ফিজিক্সৰ পৰা কিমান মাৰ্কছ আহিব 180 মাৰ্কছ আহিব ঠিক আছে কেমিষ্ট্ৰিৰ পৰা কিমান মাৰ্কছ 180 মাৰ্কছ আৰু বায়'ৰ পৰা কিমান মাৰ্কছ 360 মাৰ্কছ থাকিব মনত ৰাখিলে হ'ল এইখিনি ঠিক আছে নেক্সট এই যে নিটৰ এক্সামটো দিলোঁ হয়নে আমি নিটৰ এক্সামটো দিলোঁ দিয়াৰ পিছত আমি কোনবোৰ কোৰ্ছ আমি কৰিব পাৰিম সেইটো বস্তু জনাটো দৰকাৰ আৰু লগতে সেইবোৰ কোৰ্ছৰ কাৰণে কিমান সময় লাগে সেইখিনি কোৰ্ছ পঢ়াতে সেই বস্তুখিনি এটা অত্যন্ত প্ৰয়োজনীয় জানাটো দৰকাৰ তো সেইখিনি বস্তু আমি লৈ আহিছোঁ তোমালোকৰ মাজত তো কেনেকুৱা প্ৰথমতে যদি তুমি নিট কোৱালিফাই কৰিলা মানে নিটত তুমি ভাল মাৰ্ক পালা ভাল স্ক'ৰ পালা তেতিয়াহ'লে প্ৰথম তুমি প্ৰিফাৰেঞ্চ ক'ত পাবা MBBS ডিগ্ৰী কৰিবৰ কাৰণে পাবা মানে বেচেলাৰ অফ মেডিচিন এণ্ড এ বেচেলাৰ অফ চাৰ্জাৰী ডিগ্ৰী আৰু সেই কোৰ্ছটোৰ কাৰণে কিমান সময় লাগে আমাৰ কোৰ্ছ ডিউৰেশ্যন 5.5 ইয়াৰ্ছ মানে 5.5 বছৰ সময় লাগিব সেই কোৰ্ছটো কৰাতে নেক্সট যদি কওঁ আমি বেচেলাৰ অফ ডেণ্টেল চাৰ্জাৰী দেন BDS বুলি কওঁ আমি তো সেইটোতো কিমান সময় লাগে সেইটোত 5.5 বছৰ ঠিক আছে নেক্সট যদি কওঁ BAMS কোৰ্ছ যিটো আয়ুৰ্বেদিক মেডিচিন এণ্ড চাৰ্জাৰী কোৰ্ছ তো সেইটোতো কিমান সময় লাগিব 5.5 বছৰ সময় লাগিব যদি আমি কওঁ হোমিওপেথিক BHMS কোৰ্ছ BHMS কোৰ্ছ সেইটোতো কিমান সময় লাগিব আমাক 5.5 বছৰ সময় লাগিব নেক্সট যদি আমি কওঁ নেচাৰোপেথি যিটো নেচাৰোপেথি এণ্ড য়োগা সায়েন্সৰ যিটো আছে BNYS কোৰ্ছ সেইটোৰ কাৰণে আমাৰ কিমান সময় লাগিব কোৰ্ছটো ডিউৰেশ্যন কিমান 5.5 বছৰ হয়নে নেক্সট যদি আমি কওঁ BUMS কোৰ্ছ BUMS যেটো কোৰ্ছ আছে তাতে আমাৰ কিমান সময় লাগিব কোৰ্ছটোৰ কাৰণে 5.5 বছৰ সময় লাগিব সেই কোৰ্ছটো কৰিবৰ কাৰণে তাৰ পিছত যদি আমি কওঁ BSMS কোৰ্ছৰ কাৰণে কিমান সময় লাগিব হেতুটো আমাৰ কিমান 5.5 বছৰ যদি আমি যেটো কওঁ এই যে আমাৰ গৰু ছাগলীৰ ডক্টৰ আছে বা কুকুৰ মেকুৰী এইবিলাকৰ ডক্টৰ আছে হেতু ডক্টৰ কি বুলি কওঁ ভেটেৰিনাৰী হয়নে যেটো আমাৰ ডিগ্ৰী আছে বেচেলাৰ অফ ভেটেৰিনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী হেতু যেটো ডিগ্ৰী হয় হেতু ডক্টৰৰ ডিগ্ৰী হেতুৰ কাৰণে কিমান মানে কোৰ্ছ ডিউৰেশ্যনটো কিমান 5.5 বছৰ হেতুৰ কাৰণে নেক্সট আমি এটা চাবাচোন আমাৰ এটা ডিগ্ৰী এটা আছে ফিজিঅথেৰাপিষ্ট বুলি বেচেলাৰ অফ ফিজিঅথেৰাপি আমাৰ যে চাবা হাতখন ভাঙিলে হাতখন ভাঙাৰ পিছত এটা প্লাষ্টাৰ কৰিলোঁ প্লাষ্টাৰ কৰি পেলাই হাতখন জইন লগাৰ পিছত হাতখন মই সিধা কৰিব নোৱাৰা হ'লোঁ এতিয়া যেতিয়া মই হাতখন সিধা কৰিব নোৱাৰা হ'ম মই এটা কি ট্ৰিটমেণ্ট ল'ব লাগিব থেৰাপি ল'ব লাগিব সেই থেৰাপিটো কোনে দিয়ে এই ফিজিঅথেৰাপিষ্টবোৰে দিয়ে তো সেই যোনে সেই কোৰ্ছটো পঢ়ে সেই কোৰ্ছটোৰ নামটো কি বেচেলাৰ অফ ফিজিঅথেৰাপি সেইটো শ্বৰ্টত আমি কি বুলি কওঁ BPT আৰু সেই কোৰ্ছটো কৰাৰ কাৰণে আমাৰ কিমান সময় লাগে 4.5 বছৰ এতিয়া কেনেকুৱা হয় আমাৰ যিবোৰ মানে ছাত্ৰই ভৱিষ্যতে ভাবে নাৰ্ছিং কৰিম বুলি তো তাৰ কাৰণে এটা ডিগ্ৰী আছে BSc নাৰ্ছিং হয়নে বেচেলাৰ অফ সায়েন্স ইন নাৰ্ছিং এটো BSc নাৰ্ছিং বুলি ইন শ্বৰ্ট আমি কওঁ তো তাৰ কাৰণেও নিটৰ থ্ৰুদি আমি যাব পাৰোঁ আৰু সেই কোৰ্ছটোৰ সময় কিমান 4 বছৰ কিমান সময় 4 বছৰ মনত থাকিব মানে কোনটো কোৰ্ছৰ কাৰণে কিমান হয় সময় কোৰ্ছ ডিউৰেশ্যন মনত থাকিব MBBS আছে BDS আছে BAMS কোৰ্ছ আছে BHMS কোৰ্ছ আছে BNYS কোৰ্ছ আছে BUMS কোৰ্ছ আছে BSMS কোৰ্ছ আছে BVSC and AH কোৰ্ছ আছে BPT আছে আৰু BSc নাৰ্ছিং আছে ঠিক আছে এই কোৰ্ছকেইটা মনত ৰাখিলে হ'ল যদি আমি নিটত ভাল স্ক'ৰ কৰিব পাৰোঁ যদি মেডিকেল কলেজ এখন আমি সিট ল'ব যাওঁ এইবোৰ কোৰ্ছত আমি সিট ল'ব পাৰিম নেক্সট যদি আমি চাওঁ এতিয়া আমাৰ ডেফিনেটলি কোৱেশ্চন হ'ব তে অসমত কিমান মেডিকেল কলেজ আছে আৰু কিমান মেডিকেল কলেজত কিমানকে সিট আছে আমি জানো শুনি থাকোঁ GMCৰ কথা শুনো গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল তাৰে কথা শুনো তাতে কিমান সিট আছে কিন্তু আমি নাজানো বহুত ছাত্ৰ ছাত্ৰীও নাজানে আৰু বহুত অভিভাৱকো নাজানে সিটৰ কথা হয়নে তো আমি সেই বস্তুখিনি ইন ডিটেইলছত ক'ব বিচাৰিছোঁ ঠিক আছে আমি এলফাবেটিকেল ৱাইজ লিখি লৈছোঁ যে অসমত প্ৰথম যদি আমি চাব যাওঁ কি আছে এইমছ গুৱাহাটী আৰু এইমছ গুৱাহাটী কেতিয়া এষ্টাব্লিছ হৈছিল 2020 তাত কিমান সিট আছে অনলি 50 সিটছ কিমান সিট 50 সিট নেক্সট যদি ক'ব যাওঁ আমি কি আসাম মেডিকেল কলেজ যিখন ডিব্ৰুগড়ত আছে 1947ত এষ্টাব্লিছ হৈছিল তাতে সিট কিমান আছে 200 সিটছ আমাৰ আছে তাতে
মনত থাকিব নেক্সট যদি আমি ক'ব যাওঁ ডিফু মেডিকেল কলেজ এণ্ড হস্পিটেল যি সেইটো ষ্টাব্লিছ কেতিয়া হৈছিল 2020 ষ্টাব্লিছ হৈছিল আৰু তাতেও কিমান সিট আছে আমাৰ 100 সিট আছে ঠিক আছে নেক্সট যদি আমি ক'ব যাওঁ কি ধুবৰী মেডিকেল কলেজ কেতিয়া ষ্টাব্লিছ হৈছিল 2020 ষ্টাব্লিছ হৈছিল তাতেও সিট কিমান আছে 100 সিটছ আছে নেক্সট যদি আমি ক'ব যাওঁ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ যিখন বৰপেটাত আছে তো সেইখন 2012 আমাৰ ষ্টাব্লিছ হৈছিল আৰু তাতে সিট কিমান আছে 125টা সিটছ আছে তাত নেক্সট আমি যদি ক'ব যাওঁ গুৱাহাটী মেডিকেল কলেজ যিখন গুৱাহাটীত আছে আমি জিএমচি বুলি কওঁ তো 1960 এখন ষ্টাব্লিছ হৈছিল আৰু সেইখনত সিট কিমান আছে টোটেল 200 সিট এই সিটগিটা কিহৰ কাৰণে মোক আকৌ এবাৰ কৈ দিছোঁ এমবিবিএছৰ কাৰণে সিট এইবোৰ ঠিক আছে এই যে 50 200 কৈ আছোঁ এইবিলাক হৈছে এমবিবিএছ কোৰ্ছৰ কাৰণে সিট নেক্সট আমি যদি যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেলৰ কথা ক'ব যাওঁ 2010ত ষ্টাব্লিছ হৈছিল আৰু সিট কিমান আছে 125টা সিট আছে নেক্সট যদি আমি ক'ব যাওঁ কোকৰাঝাৰ মেডিকেল কলেজ 2023 ষ্টাব্লিছ হৈছিল সেইখনত কিমান সিট আছে 100 সিট আছে নেক্সট আমি যদি ক'ব যাওঁ লখিমপুৰ মেডিকেল কলেজ 2021ত ষ্টাব্লিছ হৈছিল সিট কিমান আছে তাতে 100 সিট আছে নেক্সট যদি আমি ক'ব যাওঁ নলবাৰী মেডিকেল কলেজ 2023তে ষ্টাব্লিছ হৈছিল তাতো সিট কিমান আছে আমাৰ 100 সিট আছে নেক্সট তেনেকুৱাকৈ আমি যদি ক'ব যাওঁ নগাঁও মেডিকেল কলেজ সেইখনো কেতিয়া ষ্টাব্লিছ হৈছিল আমাৰ 2023তে ষ্টাব্লিছ হৈছিলে আৰু তাতেও কিমান সিট আছে আমাৰ 100 সিট আছে নেক্সট আমি যদি ক'ব যাওঁ শিলচৰ মেডিকেল কলেজ যিখন ষ্টাব্লিছ কেতিয়া আছিল 1968ত তাতেও আমাৰ সিট কিমান আছে 125টা সিট আছে নেক্সট আমি যদি ক'ব যাওঁ তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ কথা 2014ত যিখন ষ্টাব্লিছ হৈছিল তাতে কিমান সিট আছে 125টা সিট আছে নেক্সট তেনেকৈ আমি যদি ক'ব যাওঁ তিনচুকীয়া মেডিকেল কলেজৰ কথা সেইখন 2024ত ষ্টাব্লিছ হৈছিল তাতে আমাৰ যদি সিটৰ সংখ্যাটো আমি ক'ব যাওঁ কিমান আছে 100 সিট আছে ঠিক আছে আৰু ইয়াতে নতুনকৈ এখন মেডিকেল কলেজ এড অন হৈছে সেইখন হৈছে কি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ গুৱাহাটীত হৈছে 2025তে আৰু তাতে কিমান সিট আছে আমাৰ 100 সিটছ মনত থাকিব ক'ত কিমান সিট আছে মেডিকেল কলেজবিলাকৰ নাম কৈ দিছোঁ এমছ আসাম মেডিকেল কলেজ ডিফু মেডিকেল কলেজ ধুবৰী মেডিকেল কলেজ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল কোকৰাঝাৰ মেডিকেল কলেজ লখিমপুৰ মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ নগাঁও মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল তিনচুকীয়া মেডিকেল কলেজ আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ মনত থাকিব এইখিনি এতিয়া এই যে টোটেল অসমত আমাৰ সিট কিমান আছে অসমত সিট টোটেল 1750 মানে 1750টা সিট আছে কিমান 1750টা সিট টোটেলত অসমত ঠিক আছে ইয়াৰ ভিতৰত মই এটা কথা যে এই যে এমছখন আছে এমছখন হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু বাকী এইখন ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত মানে আমাৰ যদি ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আমি ক'ব যাওঁ কিমান সিট 1700 সিট এই 1700 সিট আছে আমাৰ ক'ত অসমত কাৰ আণ্ডাৰত ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু এই সিটবোৰৰ ভিতৰত আমাৰ ৰিজাৰ্ভেশ্যন থাকে যেনেকুৱাকৈ আমাৰ 15% ৰিজাৰ্ভেশ্যন কাৰ কাৰণে থাকিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰক আমাৰ বাহিৰৰ ৰাজ্যৰ পৰা দিয়ে এক্সাম ধৰক এতিয়া আমাৰ উৰিষ্যা আছে হয়নে উৰিষ্যা থাকিলে ৱেষ্ট বেংগল থাকিলে সেইবিলাক ষ্টেটৰ পৰা যিবিলাকে দিব তো সেইবিলাক ষ্টুডেণ্টৰ কাৰণে কিমান ৰিজাৰ্ভ থাকিব 15% সিট ৰিজাৰ্ভ থাকিব বাকী 85% যিখিনি সিট থাকিব সেই সিটখিনি কাৰ কাৰণে ৰিজাৰ্ভ থাকিব আমাৰ অসমৰ ষ্টুডেণ্টখিনিৰ কাৰণে ৰিজাৰ্ভ থাকিব তাৰ অসমৰ ষ্টুডেণ্টৰ ৰিজাৰ্ভেশ্যনতো আকৌ কি থাকিব আমাৰ কেটেগৰী ৱাইজ মানে আমাৰ কি কৰা থাকিব ৰিজাৰ্ভ থাকিব যেনেকুৱাকৈ OBC NCLৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ থাকিব SCৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ ST হিলৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ ST প্লেনৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ হয়নে EWS থকাবিলাকৰ এক্সট্ৰা ৰিজাৰ্ভেশ্যন থাকিব তো এইখিনি হৈছে আমাৰ মেডিকেল কলেজৰ কথা ঠিক আছে মই ইন শ্বৰ্টছ গোটেইখিনি বস্তু কৈ দিলোঁ যে নিট কি হয় নিটৰ এক্সামটো দিলে আমি কি কোৰ্ছ কৰিব পাৰোঁ সেইখিনি ক'লোঁ নিট কোনে দিব পাৰে সেইখিনি ক'লোঁ নিটত এক্সামত কোনটো ছাবজেক্ট লাগে সেইখিনি ক'লোঁ নিটৰ এক্সামৰ কাৰণে টোটেল মাৰ্কছ কিমান টোটেল কুৱেশ্যনছ কিমান সময় কিমান নিট পাছ কৰিলে বা নিটত আমি যদি পাওঁ চিট ক'ৰবাত কোন কলেজত আমি অসমত কোন কলেজত পঢ়িব পাৰিম সেইখিনি বস্তু ক'লোঁ লগতে কি ডিগ্ৰী আছে সেইবিলাক ক'লোঁ
হয়নে তো এইখিনি বস্তু মনত ৰাখাটো ভাল যদি ভৱিষ্যতে তোমালোক নিজে ডক্টৰ হোৱাৰ সপোন দেখিছা তেতিয়ালে নিটৰ কাৰণে ফোকাস কৰিব লাগিব আৰু যোন অভিভাৱকে চাই আছে যদি ভৱিষ্যতে আপোনাৰ ল'ৰা বা ছোৱালীজনীক ডক্টৰ বনোৱাৰ সপোন দেখা পাইছে তেতিয়ালে আপুনি এই ভিডিঅটো চোৱাটো অত্যন্ত প্ৰয়োজন আৰু লগতে ওচৰত থকা যিখিনি আপোনালোকৰ শুভাকাংক্ষী আছে যোনে ভাবে তেওঁলোকৰ ল'ৰা ছোৱালীক ভৱিষ্যতে ডক্টৰ বনাম বুলি ভাবে যিসকল স্কুলত পঢ়ি আছে এতিয়া তেওঁলোকৰ ভিডিঅটো শ্বেয়াৰ কৰিব পাৰে তেওঁলোকে যিখিনি ইনফৰমেশ্যনখিনি পাব ঠিক আছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লৈ ফেলে আপোনালোকৰ আগত আমি এক্সকুলে আকৌ আহিম ঠিক আছে তেতিয়ালৈকে আমাৰ তাত কমেন্ট কৰিলে হ'ল আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা পাইছে নে পোৱা নাই যদি আৰু কিবা ৰিকুৱাৰমেন্ট আছে নিটৰ কিবা বস্তু যদি জানিব লগা আছে আপোনালোকৰ এটা কমেন্ট কৰিব আমি জনাবৰ কাৰণে আমি চেষ্টা কৰিম থ্যাংক ইউ